Hi everyone, good morning. কি খবৰ? কি কৰিছে? সকলো চাগে আজি ভালে আছে, আজি ভালে হ'ব আৰু গা ধুই আহিলোঁ, ইহঁতো উঠিলে। এতিয়া মানে আজি সৰস্বতী পূজা, সকলোৰে মনবিলাক চাগে ভাল হৈ আছে, বিশেষকৈ আমাৰ তিৰোতা ছোৱালী এইবিলাকৰ। ময়ো ইহঁত দুজনীক লৈ পেলাই যাম ইহঁতৰ স্কুলত, ডাঙৰজনীৰ স্কুলতে যাম, সৰুজনীৰ স্কুলতো এবাৰ যাম। আৰু এতিয়া মানে আজি মই বনোৱা কাপোৰ ইহঁতক পিন্ধাই লৈ যাম, চাদৰ মেখেলা। আপোনালোককো দেখাওঁ, মানে দেখাইছোঁৱেই ৰিবন এম্ব্ৰইডাৰী আপোনালোকক, হ'লেও ইহঁত দুজনীৰ কাপোৰ দুযোৰ মই কেনেকৈ মানে ইহঁতক বনাই দিলোঁ আৰু পিন্ধিছে। আৰু মই বনোৱা কাপোৰ মোৰ ছোৱালীয়ে পিন্ধিব লাগে, মানে মনটো অলপ ভাল লাগি আছে। চাই থাকিব আৰু সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনাম। নিজে বনোৱা কাপোৰ পিন্ধাই দিয়াৰ মজাই বেলেগ হয়। সৰুজনীক পিন্ধাই আছোঁ, তাই কিবা কিবি কৈ আছে, ইফালে ডাঙৰজনীক পিন্ধোৱা হৈছে বাৰু। তাই এতিয়া ভিডিঅ' কৰি আছে আমাৰ। সৰুজনীয়ে কিবা কিবি কৈয়ে আছে, মানে কিবা কিবি কৈয়ে থাকে আৰু তাই। পোৱা হৈছে আমাৰ ঘৰতে কিজানি সৰস্বতী পূজা হৈছে তেনেকুৱা লাগিছে দুজনীৰে। যোৱাকালিৰ পৰা মেহেন্দি লোৱা, কাপোৰ পিন্ধা, একদম হাহাকাৰ দুজনীৰে। এতিয়া মানে কাপোৰযোৰ পিন্ধাটো ধুনীয়াকৈ পিন্ধাব দিছে তাই, দিয়ে আৰু পিন্ধোৱা সময়খিনিত ভালকৈ পিন্ধাব, কিন্তু তাইৰ বহুত খং হয়। আৰু আধাতে কি হয় নাজানো আৰু, খুলিহে দিব লাগে নে কিহে কৰিব লাগে। এতিয়া দিছোঁ আৰু কিবা কৰি পিন্ধাই, পিন্ধিছেও ধুনীয়াকৈ আৰু ধুনীয়া হৈছে বাৰু কাপোৰযোৰ। কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰ। ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। আৰু এতিয়া হৈ গ'ল, মই ওলাব বাকী। হৈ গ'ল এতিয়া আমাৰ ওলোৱা দুজনীৰে। হাই দিয়া। এতিয়া আমি যাবলৈ ওলালোঁ, মোৰো মানে ওলোৱা হৈ গ'ল। বাটতে মানে সিহঁতক চিনাকি আৰু আমাৰ ওচৰৰে খুৰী এজনীয়ে সুধিলে আৰু সৰুজনীয়ে কিবা কিবি কৈ আছে। এতিয়া গাড়ীত উঠিম, আমি যামগৈ। পেহীও যাব আমাৰ লগতেই, আৰু পেহী মানে বেলেগ এখন পূজালৈ যাব, আমাৰ লগতে এইখিনি উঠি যাব। আৰু সৰুজনী তাই সদায় আগফালেই উঠে, তাই এতিয়া উঠিব আৰু এতিয়া গৈ যাওঁ বলক। এতিয়া আমি আহি পালোঁ স্কুল, ডাঙৰজনীৰ স্কুল। প্ৰথমতে আমি ডাঙৰজনীৰ স্কুলতে আহিছোঁ। ফিল্ডখন বহুত ডাঙৰ কাৰণে ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায়। এতিয়া মানে ধুনীয়াকৈ পূজা চূজা হৈ গ'ল, এতিয়া আমি খাবলৈ যাম। খোৱাৰ হলটো বহুত ডাঙৰ হয়, ধুনীয়াকৈ পেণ্ডেল দিছে। তাত খাই মেলি হোৱাৰ পিছত আমি আকৌ সৰুজনীৰ স্কুললৈ যাম। এয়া সৰুজনীৰ স্কুলত আহি পালোঁ, আহিয়ে সিহঁতক মানে তাৰে মিছতে পায়স খাব দিছে, বুট খাব দিছে। তেতিয়া সেইখিনি সময়ত মানে এইবিলাক হোৱা নাছিল, দেৰি হৈছে হোৱাত, মানে আমি হৈছে আৰু। সৰুজনীয়ে চাদৰ মেখেলা পিন্ধি এনেকৈ এইবিলাক শ্লাইচ কৰিছে। চাদৰ মেখেলাযোৰৰ একদম গতি নোহোৱা কৰি দিছে তাই, মানে চব খেলা ধূলা চব কৰিছে তাই। আৰু তাই নিজৰ স্কুল হয়, প্ৰথম তাক স্কুল দিছোঁতো, তাই তাতে গৈ পেলাই সেইবিলাক কৰি আছে আৰু এতিয়া আমি ইয়াৰ পৰা চিধাই ঘৰলৈ যাম আৰু বেলেগত পূজাত নাযাওঁ, কাৰণ তাইও ভাগৰি গৈছে আৰু আমাৰ ডাঙৰজনীও ভাগৰিছে। তাই খেলি খেলি ভাগৰি গৈছে। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকক। আৰু যিসকলে নতুনকৈ চাইছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টি চোৱাৰ বাবে। বাই বাই।